হেল্ল' ফ্ৰেণ্ড, হাই। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি প্ৰথমতে আপোনালোকৰ ওপৰত আশা ৰাখিলোঁ দেই। আজি অন্য ক্ষেত্ৰত নকৰোঁ, মোৰ জীৱনৰ কাহিনী সবিশেষ জনাম বুলি এই ভিডিঅ'টো কৰিলোঁ। মোৰ বহুত দুখ লাগিছে আজি, সেইটো কাৰণে মই এই ভিডিঅ'টো কৰিলোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি। কলা চশমা পিন্ধিছোঁ, কি ৰকম লাগছি? ভাল লাগিছেনে? বুঢ়া হ'লো আৰু দাড়ি চুলি পকিলেই। 30 বছৰ ভৰি দিলোঁহি। আৰু 2 নম্বৰ কথা হ'ল কি, ইমান দিনে যিখিনি দিলোঁ সেইখিনি টেইলৰ আছিল। মই ভিডিঅ' যিখিনি দিছিলোঁ সেইখিনি টেইলৰ আছিল, কিয়নো আপোনালোকে জানেই মই নতুন ইউটিউবাৰ। মই ট্ৰেইনিংহে লৈ আছিলোঁ। দিম, ভাল ভিডিঅ' দিম। ইউটিউবে মোক যিহেতুকে 4000 ঘণ্টাৰ সময় দিছে, 1000 ছাবস্ক্ৰাইবাৰ লাইক লাগে বুলি। 4000 সময়ৰ ভিতৰত মই ভাল ভিডিঅ' দিম, 1000 লাইক পাম বুলি আশা নিজকে ৰাখিছোঁ। এই ক্ষেত্ৰত ডিম্পুৱে মোক বহুত সহায় কৰিছে, কাৰণ জানেই নহয় প্ৰাইভেট কাম কৰোঁ, ইমানদাৰত কৰোঁ। কি হয় মানে ইমানদাৰ বুলি কওঁতেনে আপোনাৰ ইমানদাৰত কৰাবিলাকৰ আজিকালি সুবিধা নাই, ঘৰ চলিবলৈ দিগদাৰ হয়। ল'ৰা ছোৱালীয়ে হাল মোৰ। আজিকালি ল'ৰা ছোৱালী পঢ়াৰ খৰচ কিমান জানেই নহয়। আগতে এইটো বগা চশমা পিন্ধিছিলোঁ, হেৰি হ'ল গছত খালে, পৰি পেলাই ভাঙি থাকিলে। নতুন এযোৰ কিনিব লাগিব আৰু চাওঁ কেতিয়া কিনিব পাৰোঁ। সেইটো কাৰণে পুৰণা এযোৰ আছিলে, এযোৰ ৰ'দত পিন্ধি এযোৰকে উলিয়াই ল'লোঁ। আজি মোৰ জীৱনৰ সবিশেষ থুলমূলকৈ অলপ জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। দুখ লাগে সেইটো কাৰণে। অৱশ্যে কথাত কথা কয়, তই কেলৈ ডাঙৰ, কিছুমানে কয় মানে তই কি ডাঙৰ বাপৰ বেটা নেকি? কিন্তু সেই ক্ষেত্ৰত মোক যদি কোনোবাই সোধে, মই ক'ম হয়, কিন্তু মই ডাঙৰ ল'ৰা হ'ব নোৱাৰিব পাৰিলোঁ। মই ডাঙৰ ল'ৰা নহ'বও পাৰোঁ, কিন্তু মোৰ বাপ ডাঙৰ মানুহ আছিল, তেনে ক'ব পৰা মানে মোৰ হেৰিটো আছে আৰু। এইখিনিতে কৈ থওঁ, মোৰ পৰিচয় হ'ল, মোৰ পিতা হ'ল খগেশ্বৰ বৰুৱা, স্বৰ্গীয় খগেশ্বৰ বৰুৱা, আৰু মাতৃ হ'ল দীপা বৰুৱা, স্বৰ্গীয় দীপা বৰুৱা। মই 1 বছৰ বয়সতে, মোৰ যেতিয়া 1 বছৰ বয়স আছিল তেতিয়াই আমাৰ দেউতাই মানে ছেকেণ্ড মেৰেজ কৰিলে। দেউতা অলপ হাই ৰেংকৰ মানুহ আছিল, APS হেৰি আছিলে, 13 বেটেলিয়ানৰ SP আছিলে, এডুকেশ্যন নে কি বুলি কয়, 13 বেটেলিয়ানৰ SP আছিলে। দেউতাই এৰি থৈ যোৱাৰ পিছত মানে মায়ে সৰ্বেসৰ্বা, মায়ে মানে হৈ গ'ল দেউতা, মা, ককাই ভাই চব মায়ে। সেইটো কাৰণে দেউতাৰ ঢুকাওঁতেনো মানে আমি দেউতাৰ নিয়ম নীতি সবিশেষ নাপাতিলোঁ। কিন্তু মা যেতিয়া ঢুকাইছিলে, মাক এতিয়া বামুণক সুধিছিলোঁ মানে যে দেউ, আমি নিয়ম নীতিৰ বিষয়লৈ একেবাৰে নাজানো, পাঁচোটাই ককাই ভাই, আমি 5 ককাই ভাই দেই, 5 পাণ্ডৱ। পাছতে আমি সবিশেষ একেবাৰে নাজানো। আমি সৰু থাকোঁতেনে আইতা ঢুকালে, আইতা গুৱাহাটীতে ঢুকালে। মোৰ ঘৰ গহপুৰ মোৰ ঘৰ। আইতা মানে কি সৰু থাকোঁতে গুৱাহাটীতে ঢুকালে। দেউতাই মানে আইতাক লৈ গ'ল ন, আমাক ল'ৰা ছোৱালীখিনি আৰু প্ৰথম মাইকী মানুহ এৰি পেলাই লৈ গুচি গ'ল ন। আমাৰ মা সমাজসেৱক আছিলে, আৰু আইতা ঢুকালে আমি সবিশেষ নাজানিলোঁ। কিন্তু ৰাইজে নিয়ম নীতি কৰিব লাগিব বুলি ক'লে, আমি মাহঁতে তেতিয়া আৰু কৰিলে, কামভাগ পাতিলে আইতাৰ।
দেউতাৰ অৰুণাচলত আছিলোঁ। তেতিয়া ৰাতিপুৱা 9টামান বজাত মই ভাত খাই আছিলোঁ, গাহৰি মাংস দি ভাত খাই আছিলোঁ। তেতিয়া 9টামান বজাত দেউতাই, মোৰ ডাঙৰ দাদাই ফোন কৰি ক'লে, তই য'তে আছ, যেনেকৈ আছ, গুৱাহাটীত ওলাহি। তেতিয়া সি তেনেকৈ ফোনটো কাটি দিলে। তাৰপিছত ভাত খাই আছোঁ। তাৰপিছত ভাত খাই থাকোঁতেনে আকৌ মই কল বেক কৰিলোঁ। সি ৰিচিভ কৰা নাই। তেতিয়া মই বৌলৈ কল বেক কৰিলোঁ, বৌ এনেকৈ দাদাই কৈছে কেছটো কি হ'ল? তাৰপিছত দেউতাৰ ঢুকালে, গুৱাহাটীলৈ যাব কৈছে, গুৱাহাটীলৈ যা। হাফ পেণ্ট পিন্ধি আছিলোঁ, গেঞ্জি পিন্ধি আছিলোঁ, তেনেকৈয়ে গুৱাহাটী গৈ ওলালোগৈ। ওলাই পেলাই দেউতাৰ কাম কাজ, আমি আচলতে দেউতাক গহপুৰলৈ লৈ আহিম বুলি ভাবিছিলোঁ। দেউতাৰ আচলতে ক'বলৈ গ'লে দেউতাও নামী মানুহেই আছিলে। ভাষা আন্দোলনৰ সময়ত গহপুৰ ছয়দুৱাৰ কলেজৰ GS আছিল, চবেই চিনি পায়। গহপুৰত আমাৰ দেউতাৰ নাম এতিয়াও জিলিকি আছে। তাৰপিছত আৰু তাত গৈ পালোগৈ। তাৰপিছত ক'লে কি কফিনটো, দেউতাই আচলতে চেন্নাই এপ'ল' মেডিকেলত মৰিছিলে। কফিনটো খোলাৰ পিছততো গহপুৰ গৈ নাপাবগৈ, গোন্ধাব। মানুহবিলাকে ক'লে ইয়াতে জ্বলা, ইয়াতে সংস্কাৰ কৰি দে। তাতে কৰি মেলি বামুণে যিখিনি নিয়ম নীতি দিলে তাতে কৰিলোঁ 5 দিনলৈকে গুৱাহাটীত থাকি। কৰি পেলাই আৰু আহি ঘৰত ৰাইজৰ মতে যিখিনি নিয়ম সেইখিনি কৰিলোঁ। কিন্তু সবিশেষ আমি একো নাজানো যে মানুহ মৰিলে কি কি নিয়ম কৰিব লাগে। যেতিয়া মা ঢুকাওঁতেনে বামুণক ক'লোঁ যে দেউতা ঢুকালে গম নাপালোঁ, আইতা ঢুকালে গম নাপালোঁ, মা আমাৰ সকলো। গতিকে মাৰ কাৰণে আমি যিমান ত্যাগ দিব পাৰোঁ দিম। মৃত্যুৰ পিছত কেনেকুৱা কি নিয়ম কৰিব লাগে গোটেই সবিশেষ আমাক জনাই দিয়ক। আমাৰ 5 ককাই ভাই একেলগত বহি থাকোঁতেনে বামুণে তেতিয়া ভাঙি পাতি ক'লে, আমুক কৰিবা, তামুক কৰিবা, তামুক কৰিবা, তামুক কৰিবা। সেই নিয়ম নীতি পালন কৰি, মাতৃহাৰাৰ নিয়ম নীতি পালন কৰিব গৈ পেলাই মই আজি ৰাইজৰ পৰা বঞ্চিত হৈ আছোঁ 5 বছৰলৈ। কাইলৈ পৰহিলৈ মোৰ ছোৱালী তুলনি হ'ব, কিন্তু মোৰ ৰাইজৰ কোনো মোৰ ঘৰত নাহে। কাম সকামটো হৈ আছে, কাম সকাম কৰি আছোঁ, বাহিৰৰ ভকত মাতোঁ, আহে কৰি মেলি উদ্ধাৰ কৰি থৈ গুচি যায়। য'ত নেকি 20জন ভকত মাতিব লাগিছিলে, তাত যেনিবা 10জন আহিছে। তেনেকেই হ'লেও আমি কাম কৰি আছোঁ। সত্যনাৰায়ণ পূজা পাতি আছোঁ। মাজে মাজে এনেকুৱাও লাগে যে নাম কীৰ্তনীয়া মাৰি দিওঁ নেকি। কিন্তু যিখন সমাজে মোক বঞ্চিত কৰিছে, সেইখন সমাজৰ আমি প্ৰথমতে সেইভাগ নামঘৰ বনাওঁতেনে আমি বেছি নাছিলোঁ, 10-11 ঘৰমান মানুহৰ নামঘৰ ভাগ বনাইছিলোঁ। বহুত কষ্টৰে নামঘৰ ভাগ কৰিছিলোঁ। তেতিয়া মাৰ MLA ফাণ্ডৰ বহুত অনুদান আছে, তাত বহুত অনুদান আছে মাৰ MLA ফাণ্ডৰ। গোটেই আমি প্ৰথমতে ধৰক কোনোবাই এটা খুঁটা দিছিলে, কোনোবাই 2 চোলা টিং দিছিলে, আমি তেনেকৈ বনাইছিলোঁ। কিন্তু পিছত MLA ফাণ্ডৰ পৰা পইচা পোৱাৰ পিছত ঘৰটো অলপ আহল বহলকৈ কৰা হ'ল। ৰাইজে কৰিলে, মায়ে পইচা আনি দিলে MLA ফাণ্ডৰ, বছ ৰাইজে কৰিলে। এতিয়া বাৰু কোনোবাই টাইলছ লগাইছে, পকা কৰিছে, এইটো পিছৰ কথা। কিন্তু আমি তেনেকৈ কৰিছিলোঁ। কিন্তু কালি পৰহি সোমোৱা মানুহে মোক আজি বঞ্চিত কৰি ৰাখিব পাৰিছে, কিন্তু বিচাৰ নকৰাকৈ মোক বঞ্চিত কৰি ৰাখিব পাৰিছে। কিন্তু আমি পুৰণা মানুহ যিখিনিয়ে আমি কষ্ট কৰি সেই নামঘৰ ভাগ স্থাপন কৰিছিলোঁ, সেইখিনি মানুহে আজি তাত কোনো মূল্যহীন হৈ গ'ল। তাত তাৰ কোনো হেৰিয়েই নাই, অকাতেই নাই, তেনেকুৱা হৈ গ'ল। দুখ নালাগিব কওকচোন? দুখ নালাগিব? মোৰ কাইলৈ পৰহিলৈ তুলনি হ'ব ছোৱালী, মোৰ সমাজ নাই, কেনেকৈ কি কৰিম মই মূৰ ঘূমাই পাৰ পোৱা নাই। মই ৰাইজৰ ওচৰত তথাপিতো ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয়। সেইটো কাৰণে মোৰেই ভুল হৈছে, মোক স্বীকাৰ কৰিছোঁ, আপোনালোকে মোক ক্ষমা কৰি দিয়ক বুলি এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ 4বাৰকৈ গ'লোঁ।
ৰাইজে মোক আজিলৈকে আঁকোৱালি নল'লে। আজি 4 বছৰ হ'ল আৰু এবছৰ আছে। সেইখন সমাজত মই এতিয়া কি ক'ম, বেলেগতো সোমাব মন গৈছে, কিন্তু সেইখন সমাজো এৰিব মন যোৱা নাই, কাৰণ সকলোবোৰ ককাই ভাই সেইখন সমাজতেই।